আজি মই পানী পিঠা বনাম চাউলৰ। এইটো পিঠা সকলোৱে বনায়, একেবাৰে সহজ। মই আপোনালোকক বনাই দেখুৱাম, এনেদৰে বনাই খাব। পানী পিঠা বনাবলৈ প্ৰথমে মই এই চাউল একাপ ইয়াতে লৈ লওঁ। চাউলখিনি মিক্সিত ভালকৈ গুড়ি কৰি ল'ব লাগিব, মিহিকৈ পেষ্ট এটা বনাই। মই চাউলখিনি ৩-৪ ঘণ্টামান তিয়াই থৈছোঁ, অলপ কোমলিলে ভাল হয়। এই চাউলখিনিৰ লগত মই অলপ নাৰিকল দি দিছোঁ ৰুকি পেলাই। মই মিক্সিত পিচি ল'ম এতিয়া নাৰিকলখিনিও লগতে দি। নাৰিকলখিনি নিদিলেও হ'ব, অকল চাউল দিলেই হয়। অলপ সোৱাদ লাগিবৰ কাৰণে মই দি দিছোঁ ইয়াত। এনেকৈ দি বনাই খাই চাবচোন আপোনালোকে। চাউলখিনিত মই অলপমান পানী দি লৈছোঁ, আধা গিলাচ পানী দি লৈছোঁ। মোৰ পেষ্টখিনি বনাই হৈ গ'ল। এটা বাউলত মই বাকি দিছোঁ পেষ্টখিনি। খুব ভালকৈ মিহি হ'ব লাগিব। এই গুটি গুটিবোৰ থাকিব নালাগে, খুব ধুনীয়াকৈ মিহি হ'লেহে পিঠাটো ভাল হ'ব। পেষ্টখিনি অলপ পনীয়া কৰিব লাগিব। ইয়াতে লাগি আছে, পানীখিনি মই অলপমান দি গুলি দিছোঁ এইখিনিৰ লগতে। পানী পিঠা বনাওঁতে পানী বেছিকৈ লাগে, মই আৰু অলপ পানী দি দিছোঁ। পনীয়া হ'লেহে ভাল হয় পিঠাখন, তেতিয়া ফুটা ফুটা জালি থকা নিচিনা হ'ব। এনেকৈ পনীয়া কৰি ল'ব, পনীয়াখিনি হ'লে খুব ভাল হয়। পানী মোৰ ইয়াত এগিলাচ দিলোঁ, চব কিমান পনীয়া হৈছে। অলপমান নিমখ দি দিম ইয়াত, জোখ অকণমান ইয়াত দিছোঁ। ঘাটি লওঁ। পেনখন অকণমান গৰম হ'বলৈ দিছোঁ। পানী পিঠাৰ লগত খাবলৈ এটা চাটনি বনাইছোঁ, তাতে নাৰিকলৰ চাটনি। এতিয়া মই নাৰিকলখিনি ইয়াতে দি দিম, পেষ্ট বনাই ল'ম। আৰু কেইটামান বুট দাইল নহ'লে বাদাম যিকোনো দিলেই হয়, মই কেইটামান বুট দাইল দি দিছোঁ। নহৰু দিছোঁ 4 ফুটা, জলকীয়াও 4টা দি দিছোঁ, আদা কেইটুকুৰামান দিওঁ, আৰু নিমখ দিম। ইয়াতে অকণমান তেতেলী পানী দি দিম, 2 চামুচ। পানী দি ল'ব লাগিব, নহ'লে পেনখন গৰম হৈ গৈছে, মই অকণমান তেল দি দিছোঁ। কটনৰ কাপোৰ এখন লৈ পেলাই ভালকৈ মোহাৰি দিব। ভালকৈ গুলি ল'ব। এনেকৈ দিবলৈ অসুবিধা হ'ব। মই এটা বাতি লৈছোঁ, মই বাতিটোৱে দি ইয়াত ঢালি দিম। এয়া হৈ গ'ল। এইটো এয়া চব কিমান ধুনীয়াকৈ উঠি যায়। ইমান কোমল আৰু ধুনীয়া হৈছে।
এখন ধুনীয়া ৰুটি এখনৰ দৰে হৈছে চবটো। বৰ কোমলো হয়, মোৰ এতিয়া কেইবাখনো হয়। এই পেষ্টখিনি একদম পনীয়াও হ'ব লাগে দেই। এটা বাতি এনেকৈ এবাতি লৈ ল'ব, এনেকৈ ঢালি পেলাই এইখন ঘূৰাই দিব লাগিব যিমানলৈকে যায়। পিঠাখন হ'লেই গম পাব, ওপৰটো বগা বেলেগ ধৰণৰ বগা হৈ যায় সিজাৰ নিচিনা, আৰু লাহে লাহে কাষটো উঠি যায়। কাষটো এনেকৈ উঠি গ'লেই হৈছে বুলি ধৰিব লাগিব। এয়া হৈ গ'ল, বৰ ধুনীয়াকৈ হৈছে। এয়া চাওকচোন কিমান ধুনীয়া হৈছে। এনেকৈ ৰাতিপুৱা হওক আবেলি হওক এনেকৈ লৰালৰিকৈ বনাই মই গোটেই টাৱাখনতে মেলি দিছোঁ। চাটনিখন পিছা হৈ গৈছে। ইয়াত এটা টাকাৰ দি দিম। মই শুকান জলকীয়া দুটা দি দিছোঁ। নৰসিংহ পাত কেইটামান দি দিব। সৰিয়হ 2 চামুচ দি দিছোঁ। অলপ গোন্ধটো ওলোৱাকৈ চাই ল'ব। এতিয়া নাৰিকলৰ ওপৰতে চাহকাপটো দি দিব। পানী পিঠা আৰু নাৰিকলৰ চাটনিৰ লগত আপোনালোকে খাবচোন, এনেকৈ বৰ ধুনীয়া হৈছে চাটনিখন। আৰু এই পিঠাবিলাক কিমান কোমল হৈছে চাওকচোন। পিঠাকেইখনো বৰ ধুনীয়া হৈছে। এনেকৈ ৰাতিপুৱা ব্ৰেকফাষ্টত খাব, আবেলিও খাব, যেতিয়া মন যায় তেতিয়াই খাব পাৰিব সহজতে বনাই। খাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব। এয়া চাওক, মই এইখন ছিঙি দেখুৱাইছোঁ। এয়া চাওক কিমান কোমল হৈছে। এনেকৈ চাটনিৰ লগত এনেকৈ লৈ খাবলৈ খুব ভাল হ'ব। আপোনালোকে এনেকৈ বনাই খাই চাবচোন, খুব ভাল পাব।